ইয়ালৈহে যাব লাগিছিলে হেৰিডোখৰলৈ যাব লাগিছিলে ইয়ালৈ এই পুলি আছে নহয় আগলৈ যাব লাগিছিলে লাইনটো বৰ দীঘল নহয় দেখি নাই পোৱাহি মমি থলে যাওঁ ক'ত আছে জিন্দাবাদ মানিবই লাগিব মানিবই লাগিব জিন্দাবাদ 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 ঠিকে আছিলে ঠিকে খালি আমাৰ আধা আধা আৰু হেৰি আকৌ নহয় সিফালৰ মাহ হ'ল যে সেইকাৰণে পোহৰ দিন নেমাৰিলে বন্ধ কৰক বন্ধ কৰক মমি তুমি মই মাৰিবা খাই জিন্দাবাদ 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 এই নিজৰ সেইটো বজাৰ ফালে ভাল ন বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক ৰূপায়ণ কৰক ৰূপায়ণ কৰক ৰূপায়ণ কৰক ৰূপায়ণ কৰক মানি লওক মানি লওক মানি লওক মানি লওক মানি লওক মানি লওক জিন্দাবাদ 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 অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সংস্থা জিন্দাবাদ 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 অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সংস্থা জিন্দাবাদ 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 বাতিল কৰক বাতিল কৰক বাতিল কৰক বাতিল কৰক জিন্দাবাদ জিন্দাবাদ মানিবই লাগিব মানিবই লাগিব মানিবই লাগিব জিন্দাবাদ 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 মানিবই লাগিব মানিবই লাগিব মানিবই লাগিব চলিবই চলিবই চলিছে চলিবই মানিবই লাগিব জিন্দাবাদ 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 মানিবই লাগিব মানিবই লাগিব মানি লওক ধাৰ্য কৰক মজুৰি দিয়ক মজুৰি দিয়ক ধাৰ্য কৰক ধাৰ্য কৰক জিন্দাবাদ জিন্দাবাদ মজুৰি দিয়ক মজুৰি দিয়ক
জিন্দাবাদ জিন্দাবাদ মানিবই লাগিব মানিবই লাগিব যদি এগৰাকী অংগনবাড়ী কৰ্মীক সামিল কৰে বা এটা কেন্দ্ৰ সামিল কৰে বাকী অংগনবাড়ী কেন্দ্ৰকো কৰোঁ উল্লেখ নাই যে সহায়িকা ফুল চেণ্টাৰত এগৰাকী কৰ্মী আৰু এগৰাকী সহায়িকা আছে দুগৰাকী আছে তাৰোপৰি বাকী যিবিলাক চেণ্টাৰ আছে 3-4টা চেণ্টাৰ আছে সেই চেণ্টাৰবোৰ পৰিস্থিতি সৃষ্টি হৈছে আৰু ইয়াৰ উপৰিও আমি দীৰ্ঘদিন দাবী কৰি আছিলোঁ মাননীয় সদনী মন্ত্ৰী চৰকাৰী কৰ্মচাৰী উন্নতম মজুৰি তাৰোপৰি মিনি অংগনবাড়ী কেন্দ্ৰটো পূৰ্ণাংগ কেন্দ্ৰলৈ ৰূপান্তৰ কৰক এককালীন সাহায্য অবিহনে অংগনবাড়ী কৰ্মী সহায়িকা কৰিব কৰক এই দাবীখিনি আমি দীৰ্ঘদিন ধৰি কৰি আছোঁ গতিকে চৰকাৰে এই ক্ষেত্ৰতো পদক্ষেপ দিয়া নাই আৰু বৰ্তমান তেওঁলোকে অংগনবাড়ী কৰ্মী সহায়িকা যিবিলাক 60 বছৰ পাৰ হৈ গৈছে তেখেতসকলৰ তথ্যবোৰ সংগ্ৰহ কৰিছে আৰু এতিয়ালৈকে কিন্তু আমাৰ অৱসৰৰ এককালীন সাহায্য দিয়াৰ অৰ্ডাৰ কোনো লোৱা নাই গতিকে কাৰ্যসূচীৰ জৰিয়তে আমি সমাজ কল্যাণ বিষয়াৰ